নমস্কাৰ, মই পাৰ্শ্বজ্যোতি শৰ্মাই পুনৰবাৰ আপোনালোকক কিবা এছাম চেনেলটোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমি এটা বিশেষ প্ৰডাক্ট লৈ কথা পাতিম, যিটো প্ৰডাক্টে কোভিড-19 আৰু ভাইৰাছ অমিক্ৰনৰ বিৰুদ্ধে যুঁজ দিয়াত আপোনালোকক সহায় কৰিব। আমি জানো যে আজিৰ সমাজত ভয়াৱহভাৱে বৃদ্ধি পাই আছে কোভিড-19 আৰু নতুন ভাইৰাছ অমিক্ৰন, আৰু তাকে লক্ষ্য ৰাখি কিভা ইণ্ডাষ্ট্ৰীয়ে লৈ আহিছে সুৱাসাৰি চিৰাপ, যিটোৱে আমাক বহুত বেছি সহায় কৰে। আমাৰ লাং ফাংচনত যিকোনো প্ৰব্লেমত ই সহায় কৰে আৰু উশাহ নিশাহ লোৱা সমস্যাবোৰ সমাধান কৰাত ই আপোনালোকক সকলোকে সহায় কৰিব। সাধাৰণ জ্বৰ বা ছিজনেল জ্বৰ যদি হয় তাতো ই বহুত ভাল কাম কৰে, বা ভাইৰেল ইনফেকশ্যন যদি হোৱাৰ চান্স থাকে সেইটোও বহুত বেছি কমাই দিয়ে, ইমিউনিটি ছিষ্টেমটো ষ্ট্ৰং কৰে। আৰু লগতে এস্থমাৰ যদি প্ৰব্লেম থাকে তেতিয়াও ই কাম কৰে। গলৰ যদি যিকোনো প্ৰব্লেমত ই ভাল কাম কৰে। চাইনাছৰ প্ৰব্লেম থাকিলেও ভাল কৰে। হাওঁফাওঁ ইনফেকশ্যনৰ পৰাও ই বচায়। ব্ৰংকাইটিছৰ দৰে ডাঙৰ বেমাৰো ই হ'বলৈকে নিদিয়ে বা বাধা দিয়াত আপোনালোকক সহায় কৰিব, আৰু স্কিন ইনফেকশ্যনৰ পৰাও বচায়। সুৱাসাৰিটো সকলো মানুহে ব্যৱহাৰ কৰিব পাৰে, যিহেতু এইটো এটা ফুড ছাপ্লিমেণ্ট হয়। ইয়াতে আছে আমলখু, গিলৈ, অমিতা, তুলসী, পিপালি, ভূমি আমলা, হৰিদ্ৰা, চিৰতা, গস্তুৰা, বাছা, মুলেঠি, ডালচেনি, তেজপাত, লং, আমলতা, কণ্ঠি কাৰি, স্মুথি আৰু পুদিনা, কাপুৰা, আজৱান, ষ্টাফ, ইলাচি, জালুক, কালমিশ্ৰি, ভিংগৰাজ, বনকচা, লাজদা আৰু মৌ। ইয়াতে মুঠ 28 বিধ প্ৰাকৃতিক উপাদানেৰে তৈয়াৰী, আৰু এইটো আমাৰ শৰীৰৰ বাবে বহুত বেছি ভাল হয়। ইয়াতে এইটো যদি আপোনালোক ৰেগুলাৰলি ব্যৱহাৰ কৰি থাকে, ইমিউনিটি ছিষ্টেমটো ষ্ট্ৰং হয়। কাৰণ কিয়, আমি জানো যে আগৰ দিনৰ আইতাসকলেও এইবিলাকে ব্যৱহাৰ কৰিব দিছিল, আৰু এইবিলাক সকলোৰে যিমানখিনি লাগে সিমানখিনি প্ৰাকৃতিক উপাদানেৰে বনোৱা হৈছে। তো আমাৰ সুস্থ শৰীৰ এটা পোৱাত কিভা ইণ্ডাষ্ট্ৰীৰ সুৱাসাৰি চিৰাপটোৱে আপোনালোকক বহুত বেছি সহায় কৰিব, আৰু আপোনালোক সকলোৱে ব্যৱহাৰ কৰক। দিনে 2 চামুচকৈ 2 বাৰ, ৰাতিপুৱা এবাৰ আৰু ৰাতি এবাৰ ডেইলি খাওক, আৰু সুস্থ শৰীৰ এটা পাই থাকক, যাতে ইমিউনিটি ছিষ্টেমটো ষ্ট্ৰং হৈ থাকিলে আপোনালোকক কোনো ধৰণৰ ডাঙৰ বেমাৰেও বা অন্য কিবা বেলেগ বেমাৰ আহিলেও ভৱিষ্যতে তেতিয়াও আপোনালোকক একো অনিষ্ট কৰিব নোৱাৰিব, আৰু সুস্থ শৰীৰ এটা লোৱাত আপোনালোকক সহায় কৰিব। আৰু আজি এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আৰু ইয়াৰ লগতে মই এটা কিভা ইণ্ডাষ্ট্ৰীত জড়িত থকা অলৰেডি যিমানখিনি মেম্বাৰ জড়িত হৈ আছে সকলোৰে বাবে এটা সুখৰ খবৰ লৈ আহিছোঁ। আৰু আজি আমাৰ এই সুৱাসাৰি চিৰাপ যিটো আছে, আমি সকলোৱে ফ্ৰীকৈ এচিভ কৰিব পাৰোঁ, ফ্ৰীকৈ ল'ব পাৰোঁ। আৰু ইয়াৰ বাবে কিভা ইণ্ডাষ্ট্ৰীয়ে লৈ আহিছে 2000 BP যদি এচিভ কৰে তেতিয়াহ'লে 3টাকৈ সুৱাসাৰি চিৰাপ আপোনালোক সকলোকে গিফ্ট কৰিব। তো চেষ্টা কৰক এই আজি 22 তাৰিখৰ পৰা অহা 24 তাৰিখৰ ভিতৰত 2000 BP এচিভ কৰাৰ বাবে, আৰু সকলোৱে উপভোগ কৰক এইটো ফ্ৰীকৈ। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।